নমস্কাৰ, এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ ৰঙা বুটৰ ঘুগুনি। মই ঘুগুনিৰ কাৰণে ৰাতিয়ে বুট তিয়াই ৰাখিছিলোঁ। এতিয়া আলু আৰু বুট প্ৰেছাৰ কুকাৰত দি 6-7টা চিটি আহিবলৈ দিম। ঘুগুনিৰ কাৰণে প্ৰয়োজনীয় বস্তুখিনি লৈ লৈছোঁ। বিলাহী এটা সৰু সৰুকৈ কাটি লৈছোঁ। এটা মিডিয়াম সাইজৰ পিঁয়াজ কাটি লৈছোঁ। লগতে লৈছোঁ শুকান জলকীয়া এটা আৰু কেঁচা জলকীয়া দুটা আৰু আদা ৰচুনৰ পেষ্ট এটা বনাই লৈছোঁ। বুট আৰু আলুখিনি সিজাই লোৱা হৈ গ'ল। এতিয়া মই কেৰাহীখন গৰম হ'বলৈ বহাই দিছোঁ। প্ৰয়োজন অনুসৰি তেল দি দিছোঁ। তেল গৰম হৈ গৈছে। এতিয়া কাটি ৰখা পিঁয়াজ আৰু জলকীয়াখিনি দি দিছোঁ। এইখিনি ভালদৰে ভাজি ল'ব। এতিয়া মই ৰেডি কৰি ৰখা আদা ৰচুনৰ পেষ্টখিনি দি ভালকৈ ভাজি লৈছোঁ। যেতিয়ালৈ কেঁচা মছলাৰ গোন্ধটো নাযায় তেতিয়ালৈ ভালকৈ ভাজি ল'ব। এতিয়া মই বিলাহীখিনি দি দিছোঁ। পৰিমাণ অনুসৰি হালধি গুড়ি দি দিছোঁ আৰু লগতে জিৰা গুড়ি আধা চামুচ দি দিছোঁ। এইখিনি ভালকৈ ভজা হৈ গৈছে। এতিয়া মই বইল কৰি থোৱা বুটকেইটা দি দিম। এইখিনি 2 মিনিটমানৰ কাৰণে ভাজি ল'ম। বেছি নাভাজিব, নহ'লে বুটটো শুকান হৈ পৰিব। এতিয়া বইল কৰি থোৱা আলুখিনি দি দিছোঁ। এইখিনি ভালদৰে মিহলাই দিব। সোৱাদ অনুসৰি নিমখ, ধনিয়া গুড়ি আধা চামুচ আৰু ৰঙা জলকীয়া গুড়ি আধা চামুচ দি দিছোঁ। এইখিনি ভালকৈ ভাজি লোৱা হৈ গ'ল। এতিয়া মই ইয়াত 1 গিলাচ পানী দি দিছোঁ আৰু ভালকৈ উতল আহিব দিছোঁ। ঘুগুনি ৰেডি হৈ গৈছে। এতিয়া গেছটো অফ কৰি দিছোঁ। আপোনালোকে যদি মোৰ ভিডিঅ' চাই ভাল পায় তেনেহ'লে লাইক কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে ধন্যবাদ।